হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? জলফাই মিঠা আচাৰখিনি বনাব লৈছোঁ। জলফাইখিনি প্ৰথমে ধুই ল'লোঁ। ধুই এতিয়া বইল কৰি ল'ব লাগিব। জলফাইখিনি দিবলৈ কি লৈছোঁ চাওক। জলফাই পাঁচফোৰণ লৈছোঁ, গুড় লৈছোঁ, হালধি, জলকীয়া পেকেট, মিঠাতেল, নিমখ আৰু তেজপাত লৈছোঁ। জলফাইখিনি এতিয়া গেছত পাতি দিছোঁ, পানী সৰহকৈ দি। এতিয়া জলফাইখিনি সিজিবৰ কাৰণে নিমখ অলপমান দি দিছোঁ। নিমখ দি দিলে সোনকালে সিজিব এতিয়া পাঁচফোৰণখিনি ভাজি লৈছোঁ। পাঁচফোৰণখিনি মিক্সি গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'ব লাগিব। ভালকৈ ভাজি লৈছোঁ। জলফাইখিনি বইল হৈ গ'লে এতিয়া কি কৰোঁ, হাত পিটিকি ল'ব লাগিব। গুটিকেইটা থাকিব আৰু এতিয়া কোমল হ'ল যিহেতু পিটিকিবলৈও ভাল হৈছে। গোটেইখিনি এনেকৈ মিহিকৈ পিটিকি ল'ব লাগিব। কোমল হ'লে পিটিকিবলৈ ভাল হয়। এতিয়া পিটিকি লৈছোঁ আৰু গোটেইখিনি। গুটিটো নেপেলাওঁ, গুটিটো থাকিলে ভালো লাগে জলফাই আচাৰত। এইদৰে গোটেইখিনি পিটিকি ল'লোঁ। এতিয়া কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হ'ল, দি দিছোঁ মিঠাতেল। মিঠাতেল জোখৰখিনি দিব লাগিব। এতিয়া তেলখিনি গৰম হৈছে। এতিয়া পাঁচফোৰণখিনি পাঁচফোৰণৰ গুড়িখিনি দি দিছোঁ গোটেইখিনি। তেজপাত দি দিছোঁ। এতিয়া জলকীয়া গুড়িটো দি দিছোঁ, কাশ্মীৰী মিৰ্চিটো। খুব ভালকৈ ভাজি ল'ব লাগিব। এতিয়া হালধি অলপমান দি দিছোঁ। এবাৰ কাটি থোৱা গুড়খিনি দি দিওঁ। এতিয়া খুব ভালকৈ লৰাব লাগিব। গুড়খিনি মিহি মিহিকৈ কাটিছিলোঁ বাৰু। তেলত দিয়াৰ লগে লগে গলি যাব আৰু খুব ভালকৈ গলি যায়। গলাৰ পিছতহে দিব লাগিব আৰু জলফাইখিনি। গুড়ৰ ভাজা নুঠিলে এইবাৰ জলফাইখিনি দি দিম এতিয়া। এইদৰে এতিয়া ভাজিব লাগিব অলপমান দি। আৰু এতিয়া নিমখ দিয়া নাছিলোঁ, নিমখ অলপমান দি দিওঁ। নিমখ অকণমান দিবই লাগিব, মিঠা আচাৰ হ'লেও নিমখটো অলপ দিব লাগে। অলপমান দেৰি এনেকৈ ভাজিব লাগিব। গোটেইখিনি খুব ভালকৈ লৰাব লাগিব। এনেকৈ লৰাই দিছোঁ আৰু গোটেইখিনি ভালকৈ। গেছটো অলপমান কমাই দিব লাগিব আৰু নহ'লে লাগি ধৰিব যে। বহুত দেৰি ভাজিছোঁ এতিয়া গেছটো কমাই।
কালাৰটো উঠিছেগৈ এতিয়া। লৰাই থাকিব লাগে আচলতে। হৈ গ'ল আৰু এতিয়া অফ কৰি দিলোঁ এতিয়া। হৈ গ'ল এতিয়া নমাই দিলোঁ, হৈ গ'ল। ঠাণ্ডা হ'লে বটলত ভৰাম আৰু। এতিয়া থালি এখন উলিয়াই ল'লোঁ, ঠাণ্ডা হ'ল। এবাৰ বটলত ভৰাই দিওঁ। 2টা বটল লৈ লৈছোঁ। এনেকৈ গোটেইখিনি ভৰাই থ'ব লাগিব বটলত। ৰুটিৰ লগত খাবলৈ ভাল হ'ব আৰু। এইদৰে আজি জলফাই মিঠা আচাৰটো বনাই দেখুৱালোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল দেখে লাইক কৰিব, কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আশা কৰিলোঁ।